Subscribe the Assamese Tutorial YouTube channel and press the bell icon for more updates. বন্ধুসকল মই ইতিমধ্যে একটা ভিডিও বনাই আপোনালোকক জনাইছোঁ যে আপোনালোকে কেনেকৈ অনলাইন ক্লাছ ল'ব পাৰে। গতিকে ইউনিট টেষ্ট বা প্ৰেক্টিছ টেষ্টৰ যিবিলাক কোৱেশ্যন পেপাৰ দি থকা হৈছে হেবাৰ ফালৰ পৰা সেইবিলাক কোৱেশ্যন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেই গোটেইখিনি তথ্য মই এইখন ভিডিঅ'ত দেখুৱাই দিছোঁ। গতিকে শেষলৈকে ভিডিঅ'খন চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন কাকতসমূহ ডাউনলোড কৰিবৰ কাৰণে এইখন ৱেবছাইটত আহিব লাগিব। এইখন ৱেবছাইটত আহি প্ৰথমে আপোনাৰ মোবাইল নাম্বাৰটো ইয়াতে এণ্টাৰ কৰিব। মই মোৰ মোবাইল নাম্বাৰটো দি আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে আপোনাৰ নাম ইয়াতে এণ্টাৰ কৰিব। আপোনাৰ নাম দিয়াৰ পিছত ইয়াতে আপোনাৰ স্কুলখনৰ নাম ইয়াতে লিখি দিব। মই আপোনালোকক দেখুৱাৰ কাৰণে এইটো দি আছোঁ। আপোনাৰ স্কুলৰ নামটো ইয়াতে দি দিব। তাৰপিছত ইয়াতে আপোনালোকে মিডিয়ামটো চুজ কৰিব। আপুনি কোনটো মিডিয়ামৰ এছামিছ ইংলিছ বড়ো যিখন মিডিয়াম আপোনাৰ এইখন মিডিয়াম ছিলেক্ট কৰিব। লগতে আপোনালোকে কুৱেশ্যন পেপাৰখন ইয়াতে ছিলেক্ট কৰি ল'ব। বৰ্তমান মেথছ আৰু ফিজিক্সত দিয়া আছে, গতিকে আপোনালোকে মেথছ বা ফিজিক্স ছিলেক্ট কৰি ল'ব। তাৰপিছত গেট টেষ্ট পেপাৰত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে গেট টেষ্ট পেপাৰত ক্লিক কৰিব তেতিয়া আপোনালোকৰ কুৱেশ্যন পেপাৰটো ডাউনলোড হৈ যাব। চাওক ইয়াতে আমাৰ কুৱেশ্যন পেপাৰটো ডাউনলোড হৈ গৈছে। ইয়াতে লিখা আছে ইয়াতে প্ৰেক্টিছ টেষ্ট পেপাৰ। তো আপোনালোকে এনেকৈ ডাউনলোড কৰিব পাৰে। গতিকে এইখন ভিডিঅ' যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন শ্বেয়াৰ কৰি দিব। থেংক ইউ ফৰ ৱাচিং।